Hey guys, welcome to my YouTube channel Hitesh Vlog. আৰু আজি ক'ত যাই আছো কে যাই আছো সব দেখে আছো আৰু আজি বেছি দূৰত নাযাওঁ ওচৰতে যাম তো যাও ভিডিওটো আৰম্ভ কৰো আরেক জায়গা থানো আছে যাও যাও আমা এই সম্পারা বলো কি জাল মারি আছে দেখুন রস রহ মাছ পাছিনে নাই এক ফটো অলপ মাছ পাইছে না দেখবি না এটা পাইলাম এটা নিমলো ইয়ালো জাল মারা চাও কিবা মাছ পাছি নে নাই আৰু ইয়ে জানবো আৰু এই জালে টানি লৈ যাব খোজে কা মাছ একদম দৌড় কিনে পেন পেন একদম যাবে আছে উপরতে একবারে ইহা খাই মাৰি সেইপিনে চানা মাছ এই মাছেই ভাল আৰু এই মাছে ভাল ঘৰো গৈছে এটা এইটো শৈল চানা নাই দে মাছ এই আৰু এতিয়া মই যাই থাকো চাও দাদা অলপ মোনাটো মেলি দিছো চাও কেতিয়া পালা ই পাছি দিয়া কেইটামান দে আৰু মই যাই থাকো এতিয়া এতিয়া আহি জামুৰ তল পালো জামুৰ তল চক লাগি দা 5 দিনমান হ'ল ভিডিঅ' দিব পৰা নাই এটাই কাৰণ আমাৰ আইতাটো ঢুকাইছি আৰু সেইকাৰণে দিয়ে নাছিলোঁ ভিডিঅ' আজি ওলাই আহিছোঁ বেছি দূৰত নাযাওঁ চাতে বনাম লগনা ভোকে বেছি চাইকেল মাৰিব নোৱাৰোঁ না সেইকাৰণে লাহে লাহে ক'ব ওচৰে পাজৰে বনাই থাকিম আৰু আজি যাব আছোঁ 3 সুঁতি মুখত তাতে বাৰিষাৰো বতৰ জাল তালো মাৰে আৰু পিকনিক প্লেচো ভাল হয় কিন্তু এতিয়া পিকনিক প্লেচ নহয় যেতিয়া পিকনিক প্লেচ হ'ব পিকনিকৰ টাইমত পুৰা মজা জেগা ভাল লাগে যায় যোৱা আজি কি চাৰিকো ভিডিঅ'টো লাষ্টত পেলি কি দেখাব পাৰোঁ চব দেখি আছোঁ আৰু এইটো আহি বামুণপাৰা চকাই পালোঁ লাহেকৈ যাইছোঁ যাই থাকোঁ ক'ত কি হয় চব দেখি আছোঁ আৰু আহি খোজপাৰাই পালোঁ এফালে হৈছে কিবা কি কৰা ইয়াত থকা কাৰণে গাত বল চল নহয় বেছি ইচ্ছে নাই চাইকেল টাইকেল মাৰিব আৰু সেইকাৰণে ওচৰতে আহিছোঁ ভাবছিলোঁ আৰু বেলেগত দূৰত যাম আৰু মন্দিৰটো যাব নোৱাৰোঁ আউজ লাগি আছে আমাৰ সেইকাৰণে ক'ৰবাত এনেই আৰু এটাই ক'ৰবাত য'ত পাওঁ তেতিয়া এনেকৈ বনাম আৰু বেলেগ ভাল জেগা মন্দিৰৰ বাহিৰে য'ত যাব পৰা জেগা আৰু ৰ'দটো ৰাতিপুৱাই 1 ফুটমান বৰষুণ পেলালা পেলাই আকৌ দেখিছি না কি মাৰছি ৰ'দ এই একদম ৰ'দ ভাগাৰো লাগছি দেখোন আজি বহুত কোনদিনে হ'লে নালাগে আজি লাগছি কেইবা লাগছি ক'ব নোৱাৰিছোঁ যাইছোঁ যাই থাকোঁ
ভিউ চবেই ঘূৰতে তিনিহুটিৰ মুখ তিনিটা নদীৰ লগ লাগি তিনিহুটিৰ মুখ হৈছে এই দেখিছে এটা এনেকৈ আহিছে নদী আৰু এটা এফালেদি আহিছে আৰু আহি এনেকৈ জোৰা লাগি গৈছে এটা নদী হৈ গৈছে এনেকৈ পাৰ হ'ব পাৰিলে মই ঢল লৈ ইয়াতে পানী আছে আৰু মই গামোচা লৈ অহা নাই পিন্ধিব খেলি সেইকাৰণে এবাৰ কৈ দিছোঁ আহিব ইয়াতে চবে চাব তিনিহুটিৰ মুখ বুলি ক'ব জেগাখিনি আৰু ইয়াতে সভাও হয় আৰু গাইছ সভা হয় বুলি কৈ আছোঁ সভা ইয়াতে হয় মই দেখি আছোঁ সভা আৰু যদি ভিডিঅ'টো চাই ভাল পায়